এয়া চাওক চাওঁতে মোৰ চুলি তাৰি বহুত দীঘল হৈ গৈছে চাওক। তো ভাবিলোঁ গাঁৱতে এখন চেলুন আছে তালৈ যাওঁ আৰু এই চুলি তাৰি সুন্দৰকৈ কটাই আহোঁগৈ। তো এই চেলুনখন বিশেষভাৱে ক'ত আছে আপোনালোকক জনাই আছোঁ। তাৰ আগে মোৰ এই আই ফ্লু বেমাৰটো চকুৰ যি ৰোগ ভালদৰে ভাল পোৱা নাই, সেইবাবে ভাবিলোঁ চশমাযোৰ লগাই লওঁ, মোৰ পৰা যাতে আন কাৰোবালৈ মোৰ এই আই ফ্লু সংক্ৰমণ নহওক। চব সুন্দৰকৈ চশমাযোৰ লগাই লৈছোঁ। আৰু বিশেষকৈ গাঁৱে ভূঞে আগতে চুলি কটাৰ নাপিত যথেষ্ট আছিল, কিন্তু আজিকালি আমাৰ গাঁৱত দেখিবলৈ পোৱা নাযায়। তো ইয়াতে এজন যুৱকে গাঁৱতে এখন চেলুন খুলিছে, দীৰ্ঘদিন ধৰি চলাই আহিছে। তালৈকে যাম, দেখাই থাকিম চেলুনখন ক'ত আছে, চাই থাকিব ভিডিঅ'টো। আৰু এনেকৈয়ে আহি পাই গ'লোহি মোৰ গন্তব্যৰ স্থান, অৰ্থাৎ এই বিশেষ চেলুনখন দেখিছে, গাঁৱতে অৱস্থিত এখন চেলুন। আৰু এনেকৈয়ে এই চেলুনৰ কাষতে এই যুৱকজনে আৰম্ভ কৰিছে এখন সৰু সুৰাকৈ মণিহাৰীৰ দোকান। মাল ভৰোৱা নাই মানে মণিহাৰী মাল আছে চব। পূজা পাইছেহি, পূজাত ভৰাবি ন। আৰু এনেদৰে এখন চেলুনৰ লগতে মণিহাৰী দোকানো আৰম্ভ কৰিছে এই যুৱকজনে। আৰু ইয়াৰ উপৰিও এয়া চাওক, এই যুৱকজনেই চলাই আহিছে অন্য এখন দোকান, য'ত নেকি ঝাল চানা, পিঁয়াজি, পকৰি আদি পোৱা যায়। আৰু যুৱকজন এনেদৰে পকৰি, পিঁয়াজি আদি বনোৱা কাৰ্যত ব্যস্ত থকাৰ বাবে মোৰ এই চুলি তাৰি কটাবৰ বাবে কিছু সময় যুৱকজনলৈ অপেক্ষা কৰিবলগীয়া হোৱাত ভাবিলোঁ এনেদৰে চেলুনৰ ভিতৰলৈ প্ৰৱেশ কৰি এই চেলুনখনৰ পৰা অলপমান ভিডিঅ' ফুটেজ লৈ লওঁ। কেনেকুৱা লাগিছে টি চাৰ্টটো কমেণ্টত জনাব। এই চাওক টাইগাৰমুখী এক টি চাৰ্ট। এয়াই হৈছে গাঁৱৰ পৰিৱেশত থকা এখন চেলুন। বৰ্তমান নাপিতজন ব্যস্ত আছে, খন্তেক সময়ৰ পিছতে চুলি কাটিব, দেখাই থাকিম, চাই থাকিব। অলপ ৱেইট কৰিবলগীয়া হৈছে যিহেতু। এইফালে জাল চানা। আৰু কিছু সময়ৰ অপেক্ষাৰ অন্তত এনেদৰে অৱশেষত ৰেডি হৈ গ'লোঁ মোৰ এই চুলি তাৰি কটাবলৈ। এয়া চাওক, এইখিনি কাটি দিবি আৰু ছাইডটো মিলাই মেলি সমানকৈ। জানিছোঁ আগতে কাটিছোৱেচোন, মনত আছে নাই? কিমান দিন হ'ল যে আপোনাৰ এই চেলুনখন? এইটো 4 বছৰে হ'ব। ইয়াৰ আগতে ক'ৰবাত কাটিছিল নে? চেলুন আছিলে আগত? ক'ত শিকিছিল কাটিবলৈ? নিজৰ আইডিয়া, নিজৰ টেলেণ্ট। ঠিকে আছে। কাষ্টমাৰ কেনেকুৱা? কাষ্টমাৰটো পুৰা টিপটপ। দিল্লী 18টা, 15, 20টা। দেওবাৰ হ'লে বেছি হয়। পাৰ ডে 18-20টা। ঠিকে আছে, মোটামুটি হাজিৰা এটা বহে ন? ছাইডটোতো ইমানটোৱে থাকিব ন, জিৰ' মাইন মিলাই মেলি আৰু আগৰ মানে ওপৰ চুলিখিনিৰ লগত মিলাকৈ নহয়। ছাইডটো আৰু চুটি কৰি দিম নেকি? ইমানটো থাকিব 1 নম্বৰ মানতে থৈ দে। তালো ওলাই গ'লে বেয়া লাগে দেখিবলৈ ন। অকলে অসুবিধা নহয়। 18-20টা দিনটোত মানে একেলগে নাহে নহয় ন? একেলগে নাহে। এতিয়া যেনেকৈ তই আহিলি, কেতিয়াবা লাইন লাগি থাকে, তেতিয়া অলপ দিগদাৰি হয় মানে। ক'ৰ পৰা আহে এনে মানুহ? আমাৰ এফালে আহে নাই? ইয়াততো আৰু নাই নহয় চেলুন, বেলবাৰী যাব লাগিব নহ'লে ন? চুলি দাড়ি ৰং চং কৰ নেকি? চুলি দাড়ি ৰং চং চবে। ৰং কৰিলে কেনেকৈ লওঁ? পেকেটটো আনি দিলে মানে কম হ'ব মানে 10 টকা ন? পেকেটটো যদি আনি দিয়ে হ'লে, নহ'লে 30 টকা। মোৰ চুলিটো কাটিবলৈ কেনেকুৱা, ভাল লাগেনে? ঠিকেই। দাঁত আছে ঠৰঙা চুলি মিলাবলৈ অলপ অসুবিধা হয় নেকি? এনেকৈ ঠৰঙা হ'লেতো অসুবিধা হয়, মিলাওঁতে অলপ অসুবিধা হয়। ইমানটোতো হ'বই, ইমানটো কষ্ট নহ'লেতো ইমানটো ৰিস্ক ল'বই লাগিব। কি পৰে যে দেওবিলে পৰে ন? আমাৰ এইকেইটাই বৰ
দিনটো খোলা থাকে না চেলুনখন? গোটেই দিনটো। দেওবাৰ দিনটোতো বেছি হয় চাগে কাষ্টমাৰ? দেওবাৰ দিনটো পুৰা। এতিয়া পকৰী দোকানত কোন আছে? আছে মানুহ এটা। চুলিটো হিট দিয়া ব্যৱস্থা কৰিবি আকৌ। আছে আছে চবেই আছে সুবিধা ন? চেলুনখনৰ নাম ৰাখিছ নাই কিবা? ভাবিছ নেকি কিবা? মানুহটো নামে জানে, সেইটো নামে চেলুন আৰু। বিপুল চেলুন। বিপুল চেলুন মানুহটোৱে আছে, সেইটোৱে পপুলাৰ। মানে নিজৰ নামটোৱে আৰু জানিব লাগিব ন চেলুনখনৰ নাম। কাৰ চেলুনৰ পৰা আহিলে বোলে সুধিব পাৰে ন? বিপুল চেলুন ক'ত আছে বোলে? দেওবিলত হয় নাই? চুলি কটা দাড়ি কটা কিমান কেইটকা লওঁ কৈ দেও? দাড়ি কটা মইতো বেলেগ জেগাততো 30 টকা লয়, মই 20 টকা লওঁ। চুলি কটা 50। মানে তই এতিয়া টেঙাখালত গৈ কটা মানে 2 টকামান পইচা খৰচা হয় হয় নাই? আৰু টাইমো মিলাব পাৰিব লাগিব, তাত গৈ ৰৈ থাকিব লাগিব। তই ইয়াত আহি আৰামছে কাটি যাব পাৰে। আৰু এটা কামতো যাব নোৱাৰা। কিবা এটা কাম থাকিব লাগিব, সেইটো হয়। সময় বেছি দিবলগীয়া হয় মানে আধা ঘণ্টা জেগাটোত 2 ঘণ্টা তাত গ'লে লাগিবই। আৰু এয়াই আছিল আজিৰ এই বিশেষ ব্লগটো গাঁৱতে অৱস্থিত এখন মিনি চেলুনৰ পৰা। এই ঠাইখিনিৰ নাম হৈছে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত টেঙাখাত মৌজাৰ দেওবিল গাঁও, য'ত নেকি এজন আমাৰ সমবয়সীয়া যুৱকে দীৰ্ঘদিন ধৰি এনেদৰে চলাই আহিছে এখনি চেলুন। চুলি দাড়ি কটাৰ উপৰিও এই চেলুনত হেয়াৰ ষ্ট্ৰেট, কালাৰ আদি কৰা হয়। সঁচাকৈয়ে এয়া আমাৰ প্ৰজন্মৰ বাবে শুভ লক্ষণ, কিয়নো এই যুৱকজনে নিজেও অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে গাঁৱৰ লোকসকল গাঁৱৰ পৰা চহৰলৈ বা অন্য ঠাইলৈ নগৈ এনেদৰে গাঁৱতে চুলি দাড়ি কাটিব পৰাকৈ এখন চেলুন খুলি এনেদৰে সেৱা আগবঢ়াই আহিছে। ইয়াৰোপৰি বৰ্তমানে আমাৰ সমাজত এই বয়সৰ বহুতো যুৱক দেখিবলৈ পোৱা যায়, কোনো বেচৰকাৰী কোম্পানী বা ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠান আদিত এক প্ৰকাৰৰ গোলামী বা লগোৱা হিচাপে কাম কৰি থকা। তেনে সময়ত এই যুৱকজনে এনেদৰে স্বনিৰ্ভৰশীল তথা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছে নিজৰ ইমানদাৰীত। শেষত এই যুৱকজনলৈ শতবাৰ চেলুট জনাই আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।